আসসালামু আলাইকুম এভৰিৱান আৰু গুড মৰ্নিং। ৰাতিপুৱা দেখিছে চাহৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'টো আৰু বহুত জলদিয়ে উঠিছিলোঁ। পাছত কুঁৱলীৰ পৰা দেখি মই আকৌ শুই গ'লোঁ। শুই উঠি এতিয়া মই চাহটো ধুনীয়াকৈ বনাই লৈ আছোঁ। ৰাতিপুৱা চাহটো খালে মানে ফ্ৰেছ লাগি থাকে আৰু ভাল লাগে, সেইকাৰণে সকলোৰে প্ৰিয় চাগে চাহটো আৰু ময়ো ভাল পাওঁ। তাৰপিছত এতিয়া চাহটো বনাই ল'ম। বনাই লৈ মোৰ ৰুমৰ ভিতৰতে ধুনীয়াকৈ খিৰিকী দি ৰ'দ আহি আছে, তাত বহি খাম আৰু তাতে দুটা খেজুৰ খাই লৈছিলোঁ ৰাতিপুৱাই আৰু কাজু খাই লৈ আপেলো খালোঁ। সেইখিনি ভিডিঅ'ই নকৰিলোঁ। তাৰপিছত এইটো মোৰ চাহ হ'বলৈ হৈছেই দেখিছে, আৰু কুহুমীয়া গৰম পানীৰ লগত 1 চামুচ সানি মিলাই খালোঁ আৰু এইটো মোৰ চাহ ৰেডি। ধুনীয়া ফুলৰ লগত এটা এনেই ভিডিঅ' কৰিলোঁ আৰু চাইছে ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে, ভিডিঅ' নকৰিলেও ভাল নালাগে। আৰু এইটো মই ৰাতিপুৱা চাহটো খাই ল'ম দেখিছেই। আৰু এইফালে মই চাহ খাই গুচি গৈছিলোঁ অলপ সেই ৰাতিপুৱা খোজকাঢ়ি। তাঞ্জাহঁতৰ ঘৰত এইটো চাহ তাই নাচি আছে, নতুনকৈ এইবোৰ শিকিছে আৰু সি। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে, এইটো দাদাকো টাটা বাবাই দি এতিয়া দাদীৰ ওচৰত গুচি আহিলে আৰু আমি গুচি গৈছিলোঁ পাৰ্কত। এইটো বেলেগ এদিনৰ ভিডিঅ' হয় আৰু সেইদিনাখন ভিডিঅ' আৰু নবনালোৱেই, এইটো বেলেগ এদিন গৈছিলোঁ, সেইটোৱে আপোনালোকৰ আগত অলপ শ্বেয়াৰ কৰি দিছোঁ। তাৰপিছত ইফালে উঠাই দিলোঁ আৰু পুৰা খুব এনজয় কৰি আছে তাই। আৰু তাৰ মাও মানে বহুত যাব বুলি কৈ আছিলে, লৈ গ'লোঁ। বেলেগ কামৰ লগত এইটো কামো কৰি আহিব একেলগে। আৰু ৱেলকাম বেক টু মাই চেনেল তছলিমাছ ব্লগ। বহুত দেৰিকৈ ৱেলকাম কৰিছোঁ আপোনালোকক। আৰু প্লিজ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন হয় যদি তেতিয়াহ'লে বেল আইকনটো অল কৰি দিব। এইটো চাইছে, তাই খুব এনজয় কৰি আছে আৰু বেলেগৰটোহে চোৱাত ধান্দাত বেছি। এইটো দেখিছেই, তাইও মজা পাইছে কাৰণ ঘৰতো ঝুলনা খেলি থাকে ন, তাত গৈ মানে ঝুলনা খেলিব বুলিহে আগত কৈছে। তাৰপিছত সেই হাঁহৰ হেৰিটো উঠাই দিলোঁ। এতিয়া এইটো আছিলে সৰু বাচ্ছাৰ পৰা 12 ইয়াৰ্ছলৈকে। তাৰপিছত সেইফালে বুঢ়ীজনী বহুৱাই দিলোঁ। তাৰপিছত গৈছে নামিবলৈ, পাছত নমাই দিলোঁ তাইকো। আৰু তাই অকলে তাত ঘূৰিলে মাথা ঘূৰাই পৰিব পাৰে। আৰু এটা দুটা ফটো এড কৰি দিলোঁ। আজিৰ ভিডিঅ'টো এনেকুৱাই, অকল ফটোৱে চাবলৈ পাব। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আহিবলগীয়া ভিডিঅ'বোৰ চাবলৈ চেনেলটো প্লিজ ন'টিফিকেশ্যন বাটনটো অল কৰি দিব। আৰু চাইছেই, আৰু যদি ভাল লাগিছে ভিডিঅ'টো চাই সম্পূৰ্ণ চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। লগ পাম আন এটি মজাৰ ভিডিঅ'তে। তেতিয়ালৈকে ভালেই থাকক, সুস্থ থাকক। বাই বাই।